টেনশন নলবা একো ফ্রেশ ফ্রি হ'ব লাগিব মাইন্ড ফ্রি হ'ব লাগিব তিনটা এক লাগিব Hello guys, very good morning. So welcome back to my YouTube channel. So guys, আজি মানে ফৰকান্তা দাদাই মানে এটা ধুনীয়া অফিচিয়েল টিৱা ভিডিঅ বনাবলৈ গৈ আছে তো আমাক ইনভাইট কৰিছে মই আৰু টিৱাব্লগ আছো আৰু এটা আমি গৈ আছো তালৈ তো আপোনালোকে পুৰা ফুল সাপোৰ্ট কৰিব আৰু ফৰকান্তা দাদাৰ ইউটিউব চেনেলটো নতুন চেনেলটো আপোনালোকক লিংক দিম তো আপোনালোকে তাত যাই সাবস্ক্ৰাইব কৰিব এটা আপোনালোকে সেই ভিডিঅটো আপোনালোকে চাব পাৰিব ধুনীয়াকৈ তো লেটস গো আপোনালোকে পুৰা শেষৰ লাগি চাই থাকিব তেতিয়াহ'লে ভিডিঅটো আৰম্ভ কৰিছো চলো গাইস ভিডিঅটো কিকলকে চাই থাকিব দে আৰু মাথলাইভক সাপোৰ্ট কৰিব আপোনালোকে যিমান পাৰে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব ও ভাইটিসকল কলৈ যোৱা যোৱা মানে এনেকৈ এটা আজি ভিডিঅ বনাব গৈ আছে মাথলে কি কম আৰু মাথলে ডাম্পাৰ আহিছে দেই হাৰামি ও বেটা ডাম্পাৰ কি কয় কি গাড়ী কয় ডাম্পাৰ ডাম্পাৰ দেখিব পাইছে আপোনালোকে এনেকৈ এটা লোকেশ্যনত গৈ আছো মানে পুৰা হাতী থাকিব পাৰে হাতী ঠাই হয় এইবিলাক কিছুমান গাভৰু ল'ৰাবিলাক গাভৰু ল'ৰা বোলে कौन है ये लोग कहां से आते हैं দেখিছা গাভৰু ছোৱালী ভাই ক'ত সোমাই দিছে ক'ত ফাঁচাই দিছে চাচোন টমটম বাপৰে বাহ কি হ'ব আৰু দেই তো গাইজ ফাইনেলি এতিয়া আমি আহি পালোঁ ইমান ধুনীয়া লোকেশ্যন আৰু এইপিনে চাওক না পাহাৰটো কি ধুনীয়া কি ধুনীয়া ভিউ পইণ্ট দেই একচুৱেলি এইটো সীতা জখলা পাহাৰ হ'ব পাৰে গোটেই পাহাৰখিনি আৰু এতিয়া ইয়াতে হাতী বহুত আহে ন হাতী বহুত আহে এইফালে চাইডত হাতী চাওক কিমান হাতী আছে ছটা হাতী ফাঁচি গৈছিলে আৰু আমাৰ এইপিনে সকলো দাদা পুৰা ভিডিঅ' বনাই আছে আৰু আমি যাম আৰু তই চাওক গাইজ কি ধুনীয়া লাগিছে আহি আৰু ইমান ধুনীয়া কি ধুনীয়া ফিল হৈছে ন ইয়াতে কিবা এটা হেৰি বল ফিল্ড নিচিনা বনাব পাৰিব ন হয় না ৰবা কি ৰবা বল ফিল্ড বনাব কেনে হাতীৰ লগত খেলিব কেনে কনষ্ট্ৰাকচন মোক দিবা হা আহিয়ে কাম পাই গ'লো চাওক গাইজ আহিয়ে পিনে চাওক স্ক্ৰিপ্টটো নিব দিছে আৰু পিনে আমাৰ সকলোৰে মোবাইল আৰু বহুত দামী বস্তু হয় আহি যাওঁ দেখ এবাৰ জাপ মাৰ নহয় বোকাত এই ভাগৰিব লাগে নহয় তেতিয়াই ভাল লাগে চাই তই যা বিকাশ আৰু চিঙে পায়ৰাও নিচোন ইমান ধুনীয়াকৈ আবু টেংখা থাকং খাই থাকা থাকং ইমান ধুনীয়া থাকং হাতা ফালা মুচুৰি আৰু চিঙে পাই আৰু চিঙে পাই ন ৰাংমালনে ভাড়া পহাৰি কৈ দ নপাই পহাৰি কৈ দেই কমল খবৰ পাখালা ফালা মুচুৰি বেগা কৈ বছৰ মানে পাখালা ফালা মুচুৰি এনে চাকাৰাও নল টাউল নয়াখাতে কিৰাঙলো হিয়া এই ভিতৰত আবংলো টেংখা দাও থাকংটো বাৰু ঠাই লাও থাকংটো পুৰা পিয়ৰ লোকেল পাচলি একো মেডিচিন নাই ন একো মেডিচিন নাই মেডিচিন নাই লগতে মানে এনেকৈ লগতে ফ্ৰী এটা জাগা আৰু ইমান ধুনীয়া পৰিৱেশ লোকেশ্যন লেটাৰ নাই অলপো লেটাৰ নাই ইমান ধুনীয়া চাফা ন হা নাই কথা নাই সঁচাকৈ গাইছ ইমান ধুনীয়া লোকেশ্যন আহি ইমান ধুনীয়া লাগিছে চাওক না গাইছ এপিনেও পাহাৰ আৰু এপিনেও পাহাৰ এদিকেও পাহাৰ আৰু মাজতে ইমান ধুনীয়া মাটি মানে প্লেইন ধুনীয়াকৈ আছে এই তালৈকে আছে আৰু মানে ভিডিঅ' কৰিব লাগে মানে বহুত ধুনীয়া মানে জেগাখিনি বহুত ধুনীয়া হয় সঁচাকৈ যিকোনো ভিডিঅ' হ'লে ইয়াত ধুনীয়াকৈ শ্বুট কৰিব পাৰিব আৰু লগতে অলপ পানী আছে কিন্তু ৰাতি এটা হাতী ওলায় আৰু এইপিনে আমাৰ সকলো দাদাই পূৰা প্ৰেক্টিছ কৰাই আছে শিকাই আছে চাব যাব টেনশন নলবা একো ফ্রেশ ফ্রি হ'ব লাগিব মাইন্ড ফ্রি হ'ব লাগিব তিনটা এক লাগিব নাচ অলপ তই अभी मजा आएगा ना भिड़ो तो गाइस फाइनली আজি টিৱাব্লগৰ প্ৰথমবাৰ নাচা দেখিছো আৰু পেনে চাক এটো ওয়েবিং কৰি দিও হাত চাবি বিহাইন্ড দা সিন ওই গামছাটো উৰি যাও দেই কিন্তু আৰু পেনে চাক গাইস কেমেৰা সোনি কে নতুন লৈছিলি না সেকেন্ড লৈছিলি নতুনে হা কত ভাড়া মাৰি আছো আমাৰ ছুটিমা কাম চলি থাকে বিয়া কামো চলে কত হিচাপ দে এতে থাকিলতে কেমেৰাটো কত ভাড়া নিছে কেমেৰা গুৱাহাটী এটো কি সোনি কি তো A73 আৰু পেনে আমাৰ সকনা দান কি ধুনীয়াকৈ শুটিং কৰি আছে আৰু বডি চা না গাইস কি ধুনীয়া বডি ন কি কেমেৰা ৰিভিউ কৰি আছা নেকি তুমি 5 hours later
তো গাইছ এটা মানে পুৰা মানে ৰেডি কৰি আছে নাচিবৰ কাৰণে এনে চাক So guys, pro dance kuri ase, acting kuri ase pura. So guys, acting vlog kene hikai ase, acting vlog kene hikai ase. Aro apna dukhan se acting tu. Arjawal. Kuna na? Manan jawal. 5 hours later. ইমান সিরিয়াস কা চাইছে বয়া কিবা হ'ব নেকি বম ফুটিব নেকি ঐ সো গাইস ফাইনালি আমাৰ হৰগানটা অলপমান ৰেষ্ট কৰিছে তো আৰু আমি অলপ ইন্টাৰভিউ ল'ব পাইছো আৰু আমি গানৰ বিষয়ে অলপ সুধিম তো গানটো মানে স্ক্ৰিপ্টটো কেনেকুৱা কি কাহিনী তো অলপমান কৈ দে সুমো অলপ কৈ দে সো গানৰ স্ক্ৰিপ্টটো হ'ল মই নিজে যেটো কৰিছিলো ইচ্ছা এটা আছে এনেকা সিস্টেমত গান বনালে ৰাইজে তিৱা ৰাইজে ভাল পাব বুলি তো সেই ধৰণৰ আমাৰ তিৱাসকলে আগতে ঘুজিয়া যায় ঠিক ঘুজিয়া যোৱাৰ কাহিনীটো মই বনাই কৰি পেলাই এতিয়া শ্বুটিং কৰি আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু বহুত বহুত ধন্যবাদ আমাৰ ললিত মাছলাইলৈ আৰু তাই মই কালি জনাইছিলোঁ আজি আহি যোৱাৰ বাবে মই তাক মই বহুত বহুত ধন্যবাদ দিছোঁ থেংক ইউ আৰু যোনসকলে ভিডিঅ'টো চাই আছে প্লিজ লাইক এটা ভিডিঅ'টো চাইছে চোৱাৰ কাৰণে লাইক এটা কৰক আৰু ছাবস্ক্ৰাইব এটা কৰক এয়া আশা কৰিছোঁ ইয়াৰ ভিডিঅ'টো আগুৱাই লৈ যাওক বুলি তো আমাৰ হৰগান দাদাক বহুত ধন্যবাদ দিছোঁ ইনভাইট কৰাৰ কাৰণে আৰু গাইজ মানে কি এইটো চেনেলটো আপোনালোকে আমাৰ হৰগান দাদাৰ চেনেলত পাই যাব আমাৰ হৰগান পুমা অফিচিয়েল বুলি কেনে আপোনালোকে যদি এইটো ভিডিঅ'টো চাব বিচাৰিছে পুৰা ইণ্টাৰেষ্টিং ভিডিঅ' পুৰা ৰোমান্টিক গান হয় তো গাইজ আপোনালোকে তাত যাব ছাবস্ক্ৰাইব কৰিব মই মোৰ চেনেলত ডিছক্ৰিপশ্যনত পুৰা লিংকটো দি ৰাখিম তো আপোনালোকে যাই পটাপট ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ লাইক কৰিব যিমান পাৰে পুৰা শ্বেয়াৰ কৰি দিব আৰু গাইজ আমাৰ দাদাক পুৰা সহযোগ হ'ব তেতিয়াহে আৰু দাদা এনেকুৱা ভাল ভিডিঅ' দি থাকিব পাৰিব না কি Yes, you're right, bro. তো গাইজ থেংক ইউ A few minutes later. তো গাইজ আমি এতিয়া নেক্সট এটা লোকেশ্যন আহি গ'লোঁ তো ইয়াতে চাওক গাইজ ইয়াতে গছটো ষ্ট্ৰংঘৰ আছিলে আৰু এইপিনে আমি এইখিনি আহিলোঁ আৰু এইপিনে আহি আছোঁ তোমাৰ মানুহ উঠি তো এতিয়া ইয়াতে কেইটামান শ্বট ল'ব তাৰপিছত ভাত খাবলৈ যাব ন আৰু এইপিনে ৰিফ্লেক্টৰ বহুত পুৰণা হৈ গ'ল দেখোন খোলা খাব অঁ ইয়াৰ ভিতৰত আছে মানে অঁ আমি মাৰিছিলোঁ এইটোৱে নেকি বুলি মেইন এইটো মানে কভাৰ একচুৱেলি মানে কভাৰৰ ৰিফ্লেক্টৰ আছিলে মানে ইউজ কৰি পুৰণা হৈ গ'ল আৰু তাতে আছে তো গাইজ ফাইনেলি আমাৰ শ্বট লোৱা হৈ গ'লেহি তো এতিয়া আৰু অকণমান শ্বট আছে তো পিনে গৈ আছে তো এতিয়া আমি ঘৰত যাম আৰু গাইজ আৰু ভিডিঅ'টো সমাপ্ত কৰিম আৰু আপোনালোকে পূৰা ছাপৰ্ট কৰিব আৰু গাইজ আৰু এইপিনে নাচনী বাইদেউসকল পূৰা নাচি মানে কাপোৰ চাপোৰ পিন্ধি পূৰা ৰেডি হৈ আছে তো আমি অলপমান শ্বট আছে আৰু মাজৰ অলপমান শ্বট আছে তো সেইখিনি শ্বট লৈ কেনে তাৰ ভিডিঅ'টো সমাপ্ত হ'ব আৰু মানে আমি এতিয়া যামগৈ ঘৰত তো আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰিব কেনে ভাল পাইছে নে বেয়া পাইছে তো আপোনালোকে পূৰা কমেণ্ট বক্স খালি আছে আপোনালোকে কমেণ্ট কৰিব জনাব দেই পূৰা মেকআপ কৰি আছে পূৰা ড্ৰেছেছ কাপোৰ পিন্ধি আছে চাই গাইজ নাচনীবিলাকে A few minutes later. ফাইনেলি আমাৰ ফটো শ্বট তোলা হৈ গ'ল আৰু সেৱা পাঙাই খাই দেই আৰু এইখিনি চিঙে খাই নাব সেৱা পাঙাই আছোঁ চাঙানি মাথাও আৰু আজি দং নাম্বাৰে ভিডিঅ' বুটছিল ভিউজ দিওঁ আৰু কোমানক আমাৰ চব ছাকচেছফুল নিয়ম আৰু পেনে চেনেল আছে ন তাৰ চেনেলত দিব তো তাৰ চেনেলৰ লিংকটো মই মোৰ চেনেলত ৰাখি দিম থাক দেই বাই দেই বাই তো গাইজ আজি ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিম যদি আপোনাৰ যদি চাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই একেবাৰে নাপাব তো গাইজ আজি ভিডিঅ' এইখিনি আছে যদি বাই